আজিৰ ভিডিঅ'ৰ প্ৰথম কুৱেশ্যনটো হ'ল যদি 10 দিনত 30 জন লোকে 200 কেজি চাউল খায় তেন্তে কিমান দিনত 10 জনে 300 কেজি চাউল খাব ইম্পৰ্টেণ্ট কুৱেশ্যন কি কৈছে যদি 10 দিনত 30 জন লোকে 200 কেজি চাউল খায় 10 দিন ইয়াত এটো মই যদি দে ধৰো এটো যদি এম ধৰো মেন আৰু এটো যদি ডব্লিউ ধৰো ঠিক আছে এটো D1 M1 আৰু W1 তেতিয়া হলে কিমান দিনত D2 নাই D2 টো নাই M2 আছে আৰু কি আছে W2 টো আছে সব এটো অফত দিয়া আছে কত দিয়া আছে 40 দিন খত দিয়া আছে 45 দিন ঘত দিয়া আছে 30 দিন আৰু ঘত দিয়া আছে 15 দিন তো আমি একেবাৰে শৰ্টকাট নিয়মত শিকিম ইমান ডাঙৰকৈ কৰিব নালাগে এটা ফৰ্মুলা মনত ৰাখিব এনেকুৱা ধৰণৰ অংক বহুত অহা দেখা যায় একেবাৰে ইজি হয় এটা ফৰ্মুলা দিম এই ফৰ্মুলা গুটেখিনি অংক সহজ কৰি পেলাব সব গুটেখিনি অংক প্ৰায়খিনি অংক 90% অংক কি কৰিব হেতু ফৰ্মুলা দি কৰিব পাৰিব ফৰ্মুলাটো হৈছে M D H E divided by W R is equal to M D H E divided by W R এইখিনি কথা মনত ৰাখিল এটো কি আছে M মানে হল মেন কেজন মানুহ খাটিছে D এটো D1 দিলো D মানে কিমান দিন H মানে কিমান ঘন্টা E মানে এফিচিয়েন্সি কিমান কাম কৰিছে তাৰছত এটো M2 D2 H2 আৰু E2 ইয়াত W মানে কিমান কাম কৰিছে work আৰু এটো R মানে rate ইয়াত W2 R2 এটো ফৰ্মুলা যদি মনত ৰাখে তেতিয়া প্ৰবলেম নাই এনেকুৱা দি এইখিনি পুৰা টোটাল কৰিব পাৰি ঠিক আছে 10 into 30 জন কিমান কেজি চাউল খাব পাৰে 200 কেজি চাউল খাব পাৰে ইজ ইকুৱেল টু আমি এটো কি লিখিম কিমান জন 10 জন এটা কিমান দিন খাব পাৰিব এটো আমি নাজানো হেতু আমি x বুলি ধৰিলো কিমান কেজি চাউল খাব লাগে 300 কেজি কিমান দিন খাব পাৰে তেতিয়া এটো একেবাৰে ইজি হয় তাক এই দুটা জিৰ লগত এই দুটা জিৰ কেনসেল কৰিলো তাৰ পিছত কি কৰি থাকিলে এটো ইয়াৰ লগত কিবা যাব 5 বাৰ যাব তাৰ পিছত এই শূন্যটোৰ লগত এই শূন্যটো কেনসেল কৰিব পাৰো থাকিব কি ইয়াত থাকিব 5 into 3 is equal to x by 3 এটো ইয়াৰ লগত পূৰণ হ'ব এনেকৈ পূৰণ হ'ব ঠিক আছে তেতিয়া হলে x is equal to কি হ'ব 5 into 3 into 3 কিমান হ'ব 3 গুণ 9 9 5 গুণ 45 অৰ্থাৎ x is equal to অৰ্থাৎ কিমান দিন খাব পাৰিব 45 দিন ইয়াত 45 দিন ক'ত আছে গতে 45 দিন কিমান আছে এটো এতে অপচন খটো শুদ্ধ হয় এই হয় দুবাৰমান চালে আপোনালোকে বুজি পাব আৰু এই ফৰ্মুলাটো মেইন হয় এই ফৰ্মুলাটো যদি আপোনালোকে ভালকৈ অলপ ধ্যান দি চায় তেতিয়াহলে একেবাৰে ইজি হ'ব এটো মই ইয়াত এটো নিচিনাই বহাইছো চাওক m এটো পাৰ্সন কিমান জন আছে আৰু কিমান দিন খাব পাৰিব এটো দিন ডে যিখিনি নাই h নাই e নাই ঠিক আছে এইখিনি থাকিব দে কোনো প্ৰবলেম নাই আৰু খাব লাগে এটো কাম বুলি ধৰক এটো ওয়ার্ক বুলি ধৰক তেতিয়া তলত বহিছে তাৰ পিছত ইয়াতো হে একে ধৰণৰ বহিছে যত এটো কি আছে মানুহ আছে কিন্তু দিন নাই দিনটো আমি নাজানো সেইকাৰণে x বুলি ধৰিছো ঠিক আছে এই 300 টো এটো কাম বুলি ধৰক তেতিয়া হলে এনেকুৱা বহিছে এই ফৰ্মুলা মতেই বহিছে গতে এই ফৰ্মুলাটো দুবাৰমান চাই ললে কি একেবাৰে ইজি হৈ যাব একেবাৰে ইজি হয় তাৰ পিছত এইখিনি কটাকটি কৰিছে এইখিনিটো জানে দুবাৰমান ৰিপিট কৰিলে ভিডিওটো চালে কি হ'ব আৰু ভালকৈ বুজি পাব নেক্সট এটা কোৱেশ্চন কৰো তেতিয়া আৰু ভালকৈ বুজি পাব এনেকুৱা ধৰণৰ কোৱেশ্চন ঢেৰ আছে গতিকে মই বেলেগ সিৰিজ উলাম এটো যদি এনেকুৱা ধৰণৰ ভিডিও লাগে তেতিয়া কমেন্ট কৰিব তেতিয়া হলে মই নেক্সট পাৰ্ট এটা আনিম ঠিক আছে দুই নম্বৰ কোৱেশ্চনটো কি আছে 40 দিনত 21 জন শ্ৰমিকে এটা পথ মেৰামতি কৰিব পাৰে যদি তেওঁলোকৰ লগত যদি 7 জন শ্ৰমিক যোগ হয় তেতিয়া হলে তেন্তে সেই কামটো কিমান দিনত কৰিব পাৰিব এটো আমি নাজানো x বুলি ধৰিম ঠিক আছে সলিউশন ইয়াত অপচন দিয়া আছে 40 দিন 45 দিন 30 দিন আৰু 15 দিন এটা চাই লও আমি কেনেকৈ ওলাম 40 দিন ঠিক আছে 40 into 21 is equal to এটা কি কৈছে কিমান দিনটো আমি x বুলি ধৰো আৰু এতিয়া চাওক এই শ্ৰমিকৰ সংখ্যা কিমান আছে শ্ৰমিকৰ সংখ্যা আগতে কিমান আছিল
কিমান আছিলে 21 জন আছিলে তেতিয়াহ'লে ইয়াৰ লগত কি হ'ব যোগ হৈ যাব 21 ৰ লগত কি হ'ব আৰু 7 জন যোগ হৈ যাব এইটো হ'ব এই বস্তুটো যদি বুজি পাইছে তেতিয়াহ'লে আৰু প্ৰব্লেম নাই 7টো কিয় কাৰণে যোগ কৰিছো চাওক ইয়াত কি কৈছে 40 দিনত 21 জন শ্ৰমিকে কাম কৰে ঠিক আছে 40 ৰ লগত 21 জন আকৌ কি কৈছে সেইখিনি শ্ৰমিক আছে সেইখিনি শ্ৰমিকৰ লগত 7 জন শ্ৰমিক কি কৰিব লাগে যোগ কৰিব লাগে তেতিয়াহ'লে 21 জনৰ লগত 7 জন যোগ হৈ যাব অৰ্থাৎ 28 জন হ'ব তেতিয়াহ'লে আমি এইটো এনেকৈ কৰিব পাৰোঁ 40 * 21 = কি লিখিব পাৰোঁ x * 28 লিখিব পাৰোঁ তেতিয়াহ'লে চাওক ইয়াত 7 দি যা 7 দি দিলে 3 বাৰ যাব 7 4 × 28 4 বাৰ যাব ঠিক আছে আকৌ এই 4 মাহত এবাৰ যাব আকৌ 40 মাহত কেইবাৰ যাব 10 বাৰ যাব কি থাকিলে তেতিয়াহ'লে এইটো কি থাকিলে ইয়াত কি থাকিলে 10 * 3 = কিমান ইয়াত কিমান থাকিলে অনলি x থাকিলে অৰ্থাৎ x = কিমান লিখিব পাৰোঁ 30 ঠিক আছে 30 দিন ঠিক আছে একেবাৰে ইজি হয় চাওক তেতিয়াহ'লে শুদ্ধটোতো কি হ'ব ঘ হ'ব 30 দিন ঠিক আছে এনেকুৱা ধৰণৰ অংক একেবাৰে ইজি হয় আৰু এই ফৰ্মুলাটো যদি মনত ৰাখে তেতিয়াহ'লে কোনো ধৰণৰ প্ৰব্লেম নহয় আৰু যদি এনেকুৱা ধৰণৰ ভিডিঅ' লাগে তেতিয়াহ'লে কমেণ্ট কৰিব আৰু লগতে চেনেলখন ছাবস্ক্ৰাইব কৰিব লাইক কৰিব ৰেগুলাৰ আপডেট পাবৰ কাৰণে মই ৰেগুলাৰ ভিডিঅ' দি থাকোঁ